এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফান্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ has raised fund গতিকে আমি তাতো নজৰ ৰাখিছো যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফান্ড কালেকশ্যন কৰিছিল গতিকে সেই ফান্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছে নে নাই সেই পাৰ্টটো আমি চাম যি সকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনিয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যি সকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেন্টিফাই কৰিছো যোনে নেকি ডিউৰিং দা ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছো যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যি সকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটে দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনে কৈ দিছে যে আমি 2 কোটি দিলো 50 লাখ দিলো গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুয়ালি কোট কিমান দিলে যাতে ৰিপিটেশন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশন হ'ব গতিকে যাতে ৰিপিটেশন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব মই অসমীয়া মানুহটো সংবেদনশীল অসমীয়া মানুহে এটো কাম কেতিয়াও নকৰে আৰু ডেফিনেটলি অসমীয়া মানুহে যদি কালেক্ট কৰিছে দিবই কিন্তু এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাটো কোনো বাধা নাই যি সকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যি সকলে ফ্লাডত আমাক সহায় কৰিছে এনজিও হক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যি সকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্তত গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই এটোৱে কৈছো যে 72 একাউণ্টছ আমি আইডেন্টিফাই হৈছে আমাৰ পুলিচে আৰু আইডেন্টিফাই কৰি আছে তেওঁলোকৰ যেটো সাইবাৰ সেল আছে আৰু আইডেন্টিফাই কৰাৰ ভিতৰত মই কিছুমানক দেখিছো কিছুমানে কাম কৰিও আছে তুলা মানে যে বেয়া সেইটো ক'ব নোৱাৰি কিন্তু যি কেইজনে সঁচাই সহায় কৰিছে তেওঁলোকক সন্মান জনোৱাটো